নমস্কাৰ। জনমভূমি নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। এতিয়া আমি জনমভূমি কবিতাটো শুনো আহা। নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰণ মান। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম জনমভূমি। কবি নলিনীবালা দেৱী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱা। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়া। মৰাৰ পিছতো যেন পাওঁহি আকো ঠাই, চেনেহৰ শীতলী কোলা। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়া। পখী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাহ লম ওখ বিৰিখ। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া কুঁৱৰীৰ গীত। আকাশৰ তৰা হৈ লাগি চাই ৰং সেউজীয়া শুৱনিৰ জেউতি। জোনাকত মিল হৈ বিলাম পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। শিলাময় পৰ্বতৰ শুকুলাৰ টিঙত গৈ ফুলি ৰম মানসী বিল। মলয়াৰ চুৱৰত পাৰিজাত ৰেণুৰ হানি ধুলাম তোমাৰ চৰণ। নদী হৈ পখালিম দুখনিৰ চৰণ নিতে, মাটি হৈ মিলিম বুকুত সোণোৱালীৰ মেঘ হৈ ৰঙাৰ হাঁহি বিৰিয়াম হেতা পৰা দুখনি ওঠত। নমস্কাৰ।